गरेश्वर ओनसोलनि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। गरेश्वराव गोदानै बेखेवबाय डीडी मिनि मार्ट मुंनि गंसे गला। जाखांफुनाय सानै लाइमोन फालांगिरिनि नाजानायाव डीडी मिनि मार्ट मुंनि गंसे गला बेखेवदों गरेश्वराव। तामुलपुर जिल्लानि सिङाव थानाय गरेश्वर बास स्टेन्डआव सानै लाइमोन फालांगिरिया रायजो राजाफोरनि सुबिदानि थाखाय बे गलाखौ बेखेवनानै होदों। गोदानै बेखेवनाय बे गलायाव जाग्रा मुवा बेसादजों लोगोसे मोब्लिबनि मुवा, स्कुल बेग, मबाइल, लेपटप आरो गोबां बायदि बायदि गासै रोखोमनि गोनां मुवाफोरखौ मोननो हागोन होनना फोरमायदों। बेनि अनगायैबो गलायाव जायखिजाया रोखोमनि मोब्लिबारि बेसादफोरनि फाहामनायनि सिबिथाय खाबुबो मोननो हागोन। बेनि अनगायैबो फालांगियारि फसंथानजों गंसे गोजौ थाखोनि सिनाखि लज मुंनि थाग्रा खुलिबो बेखेवदों। बहाबा गोजाननिफ्राय दावबायनो फैनाय सुबुंफ्रा थाफैनो थाखाय जायगानि गोनांथि जादोंब्ला बे सिनाखि लजआव थाफैनो हागोन। মিনি মাৰ্টৰ তৰফৰ পৰা আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। আজি আমি যিখন বিপণী আৰম্ভ কৰিবলৈ লৈছোঁ, সেই বিপণীখনৰ জৰিয়তে আমি কিছু ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিম। আমি অতি কম মূল্যত, আনতকৈ অলপ হ'লেও কম মূল্যত দিয়াৰ কাৰণে আমি চেষ্টা চলাম। আৰু যিবিলাক আমাৰ ৰিপেয়াৰিং হ'ব, ৰিপেয়াৰিঙতো আমি এক্সচেঞ্জ কৰাই দিম। তাৰ লগতে আমি এখন লজ উদ্বোধনী কৰিলোঁ। লজখনত অতি কম মূল্যত কাৰণে থাকিব পাৰিব। এইখিনি আৰু ক'বলগীয়া। ঠাইখিনি গোৰেশ্বৰ বাছ ষ্টেণ্ড, খোজ কেবিনৰ ওচৰত ইউকো বেংক আছে। যোগাযোগ নম্বৰ 7576056313। হয়, সকলোকে প্ৰথমতে আমাৰ ডীডী মিনি মাৰ্ট নামেৰে যিখন বিপণী আজি আমাৰ আৰম্ভণি হৈছে, সেইখনলৈকে প্ৰথমতে সকলোকে আমি আদৰণি জনাইছোঁ। ইয়াত বেছিকৈ আমি গুৰুত্ব দিছিলোঁ প্ৰথমতে গোটেইখিনি বস্তু যাতে ইয়াত এখন বিপণীতে যাতে গোটেইখিনি বস্তু পায়। ইয়াত লেপটপ, মোবাইলৰ পৰা আদি কৰি গোটেইখিনি বেগকে ধৰি গেলামালকে ধৰি গোটেইখিনি বস্তু, যিমানখিনি এজন মানুহক এখন ঘৰত দৰকাৰ হয়, গোটেইখিনি বস্তু এখন বিপণীতে সকলোবিলাক উপলব্ধ হ'ব। আৰু যিমান পাৰি আমি সুলভ মূল্যত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে আৰু এটা ভাল খবৰ আমাৰ ৰাইজৰ কাৰণে যে যিবিলাক বস্তু আমি পেলাই দিওঁ, সেইবিলাকো আমি ইয়াত পেলাই দিয়া বুলি ক'লে মই ক'ব লাগিব যে যদি আমি ঘৰৰ ফেন এখন বেয়া হয়, সেই ফেন এখনো আমি পেলাই দিওঁ। গতিকে সেইখনো ইয়াতে আপোনালোকে দি নতুন এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু লগতে লেপটপ বা মোবাইলৰ সেইটো প্ৰচেছ আগৰ পৰাই যিহেতু চলি আহিছে, আমাৰ ইয়াতো আমি সেনেকৈ ৰাখিছোঁ। পুৰণা লেপটপটো আমি ইয়াতে ৰাখি আমি নতুন লেপটপটো আপোনালোকক দি পঠাব পাৰিম। সেইটো আপুনি আমাৰ শ্বপখন ভিজিট কৰিলে গোটেইখিনি বস্তু বুজি পাব। গতিকে আহক সকলোৱে, আমাৰ এবাৰ ভিজিট কৰক। ভাল যদি পাইছে বস্তু এটা ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। ধন্যবাদ। হয়, লজ এখন যিহেতু হৈছে, লজখনত আমি বিশেষকৈ গুৰুত্ব দিয়া হৈছে বগামাটি যিহেতু পিকনিক স্পট ইয়াতে ওচৰতে আছে আমাৰ। গতিকে মানুহ কেতিয়াবা ইয়াতে আহিলে ঘূৰি যাবৰ কাৰণে অসুবিধা হয়। গতিকে ইয়াতে যিহেতু লজখন হৈছে, ইয়াৰ পৰা সেই যাত্ৰীসকলে যদি ইচ্ছা কৰে তেতিয়া তেওঁলোকে ইয়াতে থাকি যাব পাৰিব। গতিকে সেইটো এটা ৰাইজৰ সুবিধাৰ কাৰণে খুলি দিয়া হৈছে। অশেষ ধন্যবাদ জনাইছোঁ। এটি শুভ সংবাদ দিবলৈ পাই ভাল পাইছোঁ। শুভ সংবাদটো হ'ল গোৰেশ্বৰৰ বাছ ষ্টেণ্ডৰ সমীপতে ডীডী মিনি মাৰ্ট নামৰ এখন শ্বপিং এটা কমপ্লেক্স গঢ় লৈ উঠিছে। আজি উদ্বোধনী হ'ল। আৰু এই অনুষ্ঠানটোৰ পৰাই, মিনি মাৰ্টখনৰ পৰাই গ্ৰাহকক যি বস্তুৱে লাগে সকলোবোৰ বস্তু, মোবাইলৰ পৰা, লেপটপৰ পৰা আদি কৰি গেলামালৰ পৰা পঢ়া ধৰণৰ সামগ্ৰী, বেবী ফুড, স্কুল বেগ, সকলো ধৰণৰ সামগ্ৰীয়ে পাব। আৰু এইখিনিয়ে আমাৰ যি অসুবিধা আছিল এই অঞ্চলত, এই অসুবিধাখিনি যথেষ্ট পৰিমাণে দূৰ কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু সকলো গ্ৰাহক জনসাধাৰণক মই আহ্বান জনাইছোঁ যে এই মিনি মাৰ্টখনত আহি সকলোৱে বজাৰ কৰক। আন ঠাইত দোকানতকৈ ইয়াত সুলভ মূল্যত পাব বুলি মই জানিব পাৰিছোঁ। গতিকে সকলোৱে এই সুবিধাখিনি ল'ব বুলি মই আন্তৰিকতাৰে সকলোকে ধন্যবাদ জনাই আহ্বান জনাইছোঁ।